আমি এটা বিশেষ খবৰৰ সূত্ৰত ভিত্তি কৰি আমি আমাৰ ডিএছপি হেডকোৱাৰ্টাৰ আমাৰ ওচি হাওৰাঘাট তেখেতসকল এটা অপাৰেশ্যন লঞ্চ কৰা হয় ডকমকা থানা আণ্ডাৰত দৈদাক পাহাৰ এইটো মানিকপুৰ বুলি কয় সেই অঞ্চলত আমি এটা বিশেষ খবৰৰ ভিত্তিত আমি তাত এটা অপাৰেশ্যন চলাওঁ আৰু আমি মাটিত পুতি থোৱা অৱস্থাত কিছু অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ তাৰ ভিতৰত এটা AK-56 ৰাইফল আছে এটা ষ্টেণ্ড গান আছে দুটা পিষ্টল আছে এটা 9mm পিষ্টল এটা .32 পিষ্টল আৰু 9টা AK-47ৰ মেগাজিন আৰু 88 ৰাউণ্ড AK-47 এমিনেশ্যনছ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে এটা আমি আমাৰ তদন্ত অব্যাহত ৰাখিছোঁ আৰু আমি এই কোন সংগঠনে তাত থৈছিল বা কি উদ্দেশ্যে থৈছিল এই তথ্য উদ্ধাৰ কৰিবলৈ আমি বৰ্তমান আমি আমাৰ তদন্ত আমাৰ জাৰি আছে কাৰ্বি আংলং আৰক্ষী এইটো সফল অভিযান বুলি ক'ব পাৰি কিন্তু এটা কথা হ'বলৈ গৈ আছে ইমান সৰহ সংখ্যক আৰ্মছ এণ্ড এমিনিশ্যন ৰিকভাৰী হোৱাটো ডাঙৰ কথা এনেধৰণৰ ইমানখিনি আৰ্মছ এণ্ড এমিনিশ্যনে কোনো এটা জিলাত সাংঘাতিক ধৰণে মানে সন্ত্ৰাস সৃষ্টি কৰিব পাৰে গতিকে এইকেইটা যিহেতু পোৱা হৈছে আৰু তেনেকুৱা আৰ্মছ এণ্ড এমিনিশ্যন জিলাখনৰ ভিতৰত যে নাথাকিব তাৰো কোনো মানে নাই আৰু ইফালে লোকসভাৰ নিৰ্বাচন এই ক্ষেত্ৰত আপুনি জিলাখনৰ মুৰব্বী হিচাপে কেনে শংকা কৰে যে থাকিব পাৰে নেকি বা আছে নেকি চাওক তেনেকুৱা ধৰণৰ যদি কিবা ক'ৰবাত অস্ত্ৰ ভাণ্ডাৰ আছে আৰু আমাৰ যদি আমি আমাৰ চ'ৰ্চে গম পায় আমি ডেফিনেটলি আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ তেনেকুৱা চেষ্টা অব্যাহত আছে আৰু ভৱিষ্যতলৈও আমি এনেকুৱা ধৰণৰ আমাৰ প্ৰচেষ্টা থাকিব আৰু আমি আমাৰ যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা সেই অলৰেডি অব্যাহত আছে আপোনালোকে কাৰ্বি আংলং জিলা আপোনালোকে হয়তো লক্ষ্য কৰিছে যে আমি বিভিন্ন জেগাত আমি তালাচী আমি চলাই আছোঁ আৰু আমি বিভিন্ন অপাৰেশ্যন আমি কৰি আছোঁ গতিকে আমি তেনেকুৱা ধৰণৰ যদি ক'ৰবাত আছে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ নতুনকৈ কিবা সন্ত্ৰাসবাদী সংগঠন আত্মপ্ৰকাশ কৰা বুলি আপুনি গম পায় নেকি কাৰ্বি আংলং জিলাত এতিয়া তেনেকুৱা ধৰণৰ সংগঠনৰ তথ্য আমাৰ হাতত নাই এতিয়া এই এতিয়ালৈকে আমি কনফাৰ্ম হ'ব পৰা নাই আমি এতিয়ালৈকে এতিয়া আমি এই কথাটো ব্যক্ত কৰিব খোজা নাই কাৰণ আমাৰ তদন্ত যিহেতু অব্যাহত আছে তদন্তৰ পিছত আমি শেষ হ'লে আমি গম পাম যেতিয়া তেতিয়া আমি লজিকেল কনক্লুজনত আহিলে আমি জনাব পাৰিম যে কোন সংগঠন হয় ঠিক আছে ইয়াৰ বাহিৰে আপুনি কিবা যদি আৰু সংযোজন কৰিব পাৰে আৰু নতুন সংযোজন কৰিবলগীয়া নাই আমি আমাৰ আপোনালোকেতো দেখা পাইছে আমি আমাৰ যি দায়িত্ব আমি পালন কৰি আছোঁ আৰু আমি আমাৰ বিভিন্ন জেগাত আমি তালাচী চকী আমি ইতিমধ্যে আমি সষ্টম কৰি ৰাখিছোঁ আচলতে প্ৰত্যেকখন গাড়ী চোৱাটো সম্ভৱ নহয় কাৰণ প্ৰত্যেকখন গাড়ী চাবলৈ হ'লে গোটেই ফ্ল' যিটো থাকে ভেহিকেল মুভমেণ্ট যিটো ফ্ল' আছে ফ্ল'টো ডিষ্টাৰ্ব হৈ যাব কিন্তু আমি তথাপিও তাৰ মাজত চিলেক্টিভ গাড়ী আমাৰ কিছুমান ছিষ্টেম আছে আমি কিছু গোপন সূত্ৰৰ খবৰ পাওঁ কিছুমান ৰেণ্ডমো কেতিয়াবা চেক কৰা যায় এইটো পৰিস্থিতি অনুযায়ী আমি চাই পেলাই আমি উলিয়াওঁ যেনেকৈ আজিও ৰাতিপুৱা এখন গাড়ী আমি পাইছোঁ প্ৰায় 600 গ্ৰাম আমি হেৰইন আজি পাইছোঁ আজি ৰাতিপুৱা আমাৰ খটকটি থানাৰ আণ্ডাৰত আমি আজি পাইছোঁ আজি এটা অভিযান অলপ আগতে হৈছে গতিকে এইটো এটা ইণ্টাৰষ্টেট ইণ্টাৰনেশ্যনেল ট্ৰেড হয় ইলিগেল ট্ৰেড গতিকে আমি আমাৰ পিনৰ পৰা আমি চেষ্টা অব্যাহত আছোঁ আমি আশা ৰাখিছোঁ যে ভৱিষ্যতলৈ আমি আৰু কঠোৰ হৈ পেলাই আমি আৰু মোৰ পাৰ্টিকুলাৰলি চাই পেলাই আমি